মানুহ মাত্ৰেই ভুল হয়। মানুহৰ প্ৰত্যেক কথাত মাজে মাজে কিবা এটা ভুল হয়েই। কথা মুখৰ পৰা কথা ওলালে এই কথাষাৰ আৰু মাটিত নপৰে। গতিকে এনেকৈ কেতিয়া সময় কিছু কথা অলপ ভাবি চিন্তি কোৱা উচিত। কথা এষাৰ কোৱাৰ আগতে অলপ কথাষাৰ ক'লে যে কথাষাৰ কিমান গ্ৰহণযোগ্য হ'ব। মই এজন যি কোৱালিটিৰ মানুহ, যি স্তৰৰ মানুহ, সেই স্তৰৰ মানুহ হিচাপে এই কথাষাৰ কিমান গ্ৰহণযোগ্য হ'ব, সেইখিনি বিষয়ত আগতে অলপ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। কাৰণ ভুল এষাৰ যদি হৈ যায়, মুখৰ পৰা মাত এষাৰ যদি ওলাই যায়, এই কথাষাৰক লৈ কিছু সমাজৰ এক শ্ৰেণীৰ মানুহ থাকিব, সিহঁতে ক'ব ভুল হৈ গৈছে আৰু বাদ দিয়া। এক শ্ৰেণীৰ মানুহ থাকিব, ভুল হ'লে কিয়, সিহঁতে এই কথাষাৰক লৈ গাঁঠি বন্ধি লৈ আৰু বেছি চৰ্চা কৰিব। কাৰণ সকলো সমাজৰ নিজৰ আপোন নহয়, সকলো সমাজৰ নিজৰ পৰো নহয়। এনেকৈ কিছু কিছু সময় থাকে নিজৰ আপোন মানুহখিনিয়ে ভুলক শুধৰণি কৰি দিব আৰু নিজৰ যিবিলাক, সকলোৱেতো আৰু ভাল নাপায়, যিসকলে অলপ নিজকে বেয়া পাব, সেইসকলে এই কথাষাৰ লৈ ট্ৰল কৰিব বা অলপ কথাষাৰত অলপ ৰং সানিব চাব আৰু অলপ দীঘলীয়া কৰিব চাব। গতিকে আমি সদায় কথা কওঁতে অলপ আগতে ভাবা চিন্তাৰ প্ৰয়োজন আছে যে আমি কথাষাৰ ক'ম, সেই কথা এষাৰ সমাজত কোৱাৰ পিছত এইখিনি মানে কিমান গ্ৰহণযোগ্য হ'ব, বা সৰু ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব। কেতিয়াবা মানে সদায় মানুহৰ মাজত সৰু আৰু ডাঙৰৰ মাজত এটা মাত কথা চলে। কেতিয়াবা কোনোবা মানুহে হয়তো সদায় সৰুৰ লগত তই এনেকৈ কৰিলি, তই এনেকৈ কৰিলি, ইটো কৰিলি, সিটো কৰিলি, এনেকৈ কৈ কৈ হঠাৎ কেতিয়াবা ডাঙৰক যদি কোনোবাই তই বুলি শব্দ আহি যায়, তেতিয়া দেখাত বেয়া লাগে যে নিজতকৈ ডাঙৰ এজনক সম্বোধন কৰি ক'ব লাগিছিল আপুনি বা তুমি, আৰু হঠাৎকৈ তই বুলি কোৱাৰ লগে লগে মানুহজনৰ মনত এষাৰ বেয়া ভাৱ আহি যাব পাৰে। গতিকে এনেকুৱা সামান্য এটা উদাহৰণ দিছোঁ, এনেকুৱা বহুত সমস্যা আছেই মানুহৰ মাজত, মাজে মাজে হৈ যায়। গতিকে এইখিনি বিষয়ে আমি অলপ চিন্তা চৰ্চা কৰিব লাগে। কেতিয়াবা ডাঙৰক কেনেকৈ সম্বোধন কৰিব লাগে, সৰুক কেনেকৈ সম্বোধন কৰি মাতিব লাগে, সেইখিনি বিষয়ে আমি অলপ সজাগ সচেতন হোৱা প্ৰয়োজন। তেতিয়াহে সমাজত অলপ সুখ শান্তি আৰু মিলা প্ৰীতি মানুহ